Hello everyone, নমস্কাৰ আৰু আকৌ এবাৰ মোৰ ইউটিউব চেনেলটোলৈকে আপোনালোক সকলোকে জনাইছোঁ ওয়েলকাম। আগৰ বিয়াৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে ইমান ভালকৈ, তাৰ বাবে মোৰ খুব বেছি ভাল লাগিছে। ইমান মৰম দিয়াৰ বাবে পুনৰবাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি হৈছে মোৰ আঠমঙলা আৰু মই আছোঁ আজি মোৰ মাৰ ঘৰত। আজি আহিব মোৰ শহুৰৰ ঘৰৰ মানুহবোৰ। বৰ বহুত নাহে, কেইজনমান আহিব, মানুহজন আহিব, যিহেতু আঠমঙলাৰ হিচাপত নিয়ম কিছুমান থাকে। গতিকে সেই নিয়ম অনুযায়ী আহিব লাগিছিলে সৰু সৰু, মানে আঠমঙলাত আমাৰ ইফালে দৰাতকৈ বয়সত সৰু যিবোৰ থাকে ভাইটি ভণ্টি, সেইবোৰ আহিব লাগে। কিন্তু কথা হৈছে সকলোবোৰ আমাৰ গোটেইবোৰ দূৰে দূৰে থাকে। যিসকল ভণ্টি ভাইটিসকল আছে, কিছুমানৰ স্কুল আছে, নহ'লে কিছুমানে জব তেনেকুৱা কৰে, চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু বিয়া খাই গৈছেহে, গতিকে তেওঁলোক আহিব নোৱাৰে। আৰু সেইবাবে হয়তো দুই এজন কোনোবা লৈ আহিব পাৰে সৰু, কিন্তু লগত বাহঁতকো লৈ আহিব, মানে মোৰ বা, মোৰ জেঠাশাহু বা ভিনদেউহঁতো আহিব। আহি পাবহি আৰু 2 ঘণ্টামান পিছত। এতিয়া ৰাতিপুৱা 11টা বাজিছে, মই গা ধুই আহিলোঁ বাৰু, কিন্তু মই কুৰ্তি পিন্ধি আছোঁ দিয়কচোন। আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, যিহেতু মাৰ ঘৰত আছোঁ। মানে কি হয়, চাদৰ মেখেলা পিন্ধাটো অভ্যাস একেবাৰে নাথাকে ছোৱালীৰ জীৱনত বাৰু, সেইটো হয়, সেইটো ময়ো মানি লৈছোঁ। কিন্তু তথাপিও মানে মই ডাঠ কাপোৰ বেছি গাত লগাব নোৱাৰোঁ, মোৰ স্কিনৰ প্ৰব্লেম হৈ যায়। বিলিভ নকৰে যদি এয়া চাব পাৰে, মই চেইন পিন্ধিব নোৱাৰোঁ। এতিয়াতো অকণমান ভালেই হৈছে। চেইন পিন্ধি থাকিব পৰা নাছিলোঁ, নেকলেছ পিন্ধি থাকিব পৰা নাছিলোঁ, ডাকি দিছিলে গৰমত, কিন্তু উপায় নাই। ভালো লাগে চাদৰ মেখেলা পিন্ধি, যিহেতু কেতিয়া ছোৱালীৰ পৰা বোৱাৰী হৈছোঁ। পিন্ধিম, আজিও পিন্ধিম চাদৰ মেখেলা। অকণমান এইকেইদিন ঘৰত ফ্ৰীলি থাকিলোঁ, যাৰ কাৰণে নেকি মোৰ এইবোৰ অকণমান শুকাই গৈছে। এতিয়াৰ পৰা লাহে লাহে অভ্যাস হ'ব, অভ্যাস কৰিম। চাদৰ মেখেলা পিন্ধি বেয়া নালাগে, ভালেই লাগিছে, খুব ভাল লাগে চাদৰ মেখেলা পিন্ধি, যিহেতু আমাৰ অসমীয়াৰ সাজ চাদৰ মেখেলা। ছোৱালী মানুহক সকলোতকৈ বেছি চাদৰ মেখেলাতে ভাল লাগে মই ভাবোঁ। আৰু ব'লক আজি আঠ নেতা যিহেতু, আঠ নেতাত আমাৰ এইফালে 8খন চব্জি বনাব লাগে, গতিকে ঘৰৰ মানুহ একদম ৰেডি হৈ গৈছে 8টা আইটেম বনাবৰ কাৰণে। সকলোৱে বনাই আছে কিটচেনত, মই অকণমান এনেই সহায় কৰি আছোঁ, মইতো একো ভালকৈ বনাব নাজানোৱে বাৰু। কি বনাইছে আৰু ঘৰৰ পৰিৱেশ কি হৈ আছে দেখুৱাম। আৰু যিসকলে মোৰ মানুহজনক ভালকৈ দেখা নাই এতিয়ালৈকে, আপোনালোকেতো দেখিছেই বাৰু কোনোবাই, যিসকলে দেখা নাই মানুহজনক আজি ভালকৈ এবাৰ দেখুৱাই দিম। ল'ৰা অৱস্থাটোতো বেলেগ কথা, আৰু বিয়া পতাৰ পিছত আজি বিয়াৰ ড্ৰেছটোৱে পিন্ধি আহিব, গতিকে লুকটো অকণমান চেঞ্জ থাকেই। গতিকে মোক যিহেতু বোৱাৰী অৱস্থাত দেখিছে, তাকো এবাৰ চাই লওক, মই দেখুৱাই দিম। গতিকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। আৰু এইফালে পাকঘৰত খোৱাৰ যোগাৰ চলি আছে। মামীয়ে ক্ষীৰ বনাই আছে, মাহীয়ে ভেদাইলতা পিচিছে, মাছৰ লগত বনাই খুৱাব বোলে। আজি একদম অসমীয়া খানা বনাই খুৱাব হেনো। আৰু ক্ষীৰখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে, দেখিলেই খাওঁ খাওঁ লাগে, একদম ক্ৰিমি হৈ গৈছে হয়নে। আৰু মায়ে বনাই আছে হাঁহ। আৰু ময়ো ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। আৰু এয়া হৈছে মামাৰ ল'ৰা, সি ধৰি দিছে মোক মেখেলাখন। এইটো আমাৰ বিয়া নকৰিবা এনেকুৱা, মোক কাপোৰ পিন্ধাই দিছে, মই এটা চুমা খাব ওলাইছোঁ, ই চুমা নিদে, মাৰিলে ভাল পায়। এইটো আৰু আজি মই এনেকৈ চাদৰ মেখেলা এযোৰ পিন্ধিলোঁ, পিন্ধি পেলাই এনেই চিম্পলকৈ আছোঁ। অলপ দেৰিকৈ আহি পাব, যাব ওলাম তেতিয়া মেইন চেটযোৰ পিন্ধি লওঁ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, কি হয় দেই। কেনেকুৱা লাগিছে মোক জনাবচোন, এনেই দেখাই দিব ৰ'বা। আৰু এই কাপোৰযোৰ মোক গিফ্ট কৰিছে মোৰ বেষ্ট ফ্ৰেণ্ড টুটু যে মোৰ ভিডিঅ'ত ওলাই থাকে, মোৰ বেষ্ট ফ্ৰেণ্ড টুটুৱে গিফ্ট কৰিছে। খুব ধুনীয়া হাতে বোৱাই আনিছে, হাতে বোৱা কাপোৰ হয় এইযোৰ। মোৰ বিৰাট ভাল লাগে, এতিয়ালৈকে বিয়াৰ পৰা 3 দিনমান পিন্ধিলোৱে। এদিন মোৰ মিষ্টাৰৰ ঘৰত, মানে তাতে পিন্ধিলোঁ, এদিন আজি পিন্ধিছোঁ, আৰু বিয়াৰ দিনাখন গা ধুই উঠি যে কইনা নোৱাই উঠে যে, তাৰপিছত এবাৰ পিন্ধিছোঁ। এতিয়ালৈকে 3বাৰ পিন্ধিলোঁ, বিৰাট ভাল লাগিছে কাপোৰযোৰ। থেংক ইউ টুটু। বাইদেউ কি হ'ল, টোপনি লাগিল নেকি? ভিনদেউ আহি পোৱা নাই? ৰখি টোপনিয়ে আহিলা, এতিয়ালৈকে আহিয়ে পোৱা নাই দৰা গৰা মানুহ।
আহি পালেহি তেওঁলোক অকণমান দেৰি কৰিলে আহোঁতে আহিছে বাইদেউ ভিনদেউ ভাগিন আৰু মোৰ মানুহজন 4জনে আহিছে আৰু এয়া ঘৰত বনোৱা লাডু পিঠাৰে তেওঁলোকক আমি আপ্যায়ন কৰিলোঁ আৰু আমি একেলগে খাইছোঁ আমি দুইজনেও বহি পেলাই আৰু কাষতে সেয়া আমাৰ মাৰ্ফি টিকলু তাই বহি চাই আছে আৰু এও যে মোক খুৱাই দিছে এয়া কিন্তু নিয়ম হয় দেই ময়ো অকণমান খুৱাই দিছোঁ বাৰু তেওঁক সন্মুখত দেউতাহঁত বহি আছিলে বাহঁত বহি আছিলে অকণমান লাজ পাইছোঁ তথাপিও নিয়মটো কৰিছোঁ চাহ খাই উঠি ভিডিঅ' বনাবলৈ গ'লোঁ আমি ৰিলছ বনালোঁ ভিডিঅ' কেইটামান সেইটো মেণ্ডেটৰী হয় এইটো বনাব লাগিবই চেণ্ডাল পৰিল নেকি বনালোঁ ভাত খাবলৈ মাতি আছে ফোন কৰি আছে বাৰে বাৰে আৰু এইটো হৈছে মোৰ দৰা কেনেকুৱা লাগিছে আমাৰ দুটাক একেলগে আপোনালোকে জনাব দেই কমেণ্ট কৰি নাপাহৰিব কিন্তু জনাবলৈ আৰু আমাক আশীৰ্বাদ দিব আমাৰ যাতে সংসাৰখন সুখৰ হয় আৰু এতিয়া সময় ভাত খোৱা কেনেকুৱা লাগিছে নে খোৱাই নাই খাবলৈ আৰম্ভ কৰিছোঁ এতিয়া ভালকৈ খাবা তুমি এৰা কাঢ়িখনত মই খাব লাগিব আজি পুৰা লেতেৰা কৰি দিম প্লিজ লেতেৰাকৈ নাখাবা দেই চাফাকৈ খাবা এয়া 8টা ব্যঞ্জন হৈছেনে নাই হিচাপ কৰি কৰি খোৱা 1 2 3 4 5 6 7 8 9 10 11 12 তুমি নিমখ জ্বলাত নেমুটো হিচাপ কৰিব নোৱাৰে নহয় বাবাহক আৰু এনেকৈ ভাত পানী খাই কথা পাতি থাকোঁতেনো দিনটো কেনেকৈ গুচি গ'ল গমেই নাপালোঁ চাওঁতে আকৌ মোৰ যাবলৈ হ'লেই নতুন ঘৰখনলৈ এই সময়খিনিও বহুত দুখৰ নেদেখুৱাওঁ দিয়ক কন্দা কটাবোৰ আৰু কিমান দেখুৱাই থাকিম আগৰ ভিডিঅ'বোৰত দেখুৱাই আছোঁ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই আৰু অকণমান আছে মানে যিবোৰ আপোনালোকে ভিডিঅ' চাই আছে মোৰ বিয়াৰে হওক জোৰোণৰ হওক বা আজি এই আঠমঙলাৰ ভিডিঅ'টো এইবোৰ আচলতে আপলোড কৰোঁতে অকণমান লেট হৈছে কাৰণ মোৰ বিয়া হোৱা এতিয়া প্ৰায় 2 মাহে হ'ব আজি কিমান তাৰিখ আজি 18 তাৰিখ নেকি হা সঁচাকৈ 18 তাৰিখ নেকি আজি মই পাহৰি গৈছিলোঁ আজি 17 তাৰিখ বুলি ভাবি আছিলোঁ 18 তাৰিখ গতিকে আমাৰ বিয়া হোৱা আজি 2 মাহ হ'ল যদিহে মোৰ তাৰিখটো ভুল হোৱা নাই দেই যদি আজি 18 তাৰিখ তেনেহ'লে 2 মাহ হ'ল কাৰণ এপ্ৰিলৰ 18 তাৰিখে মোৰ বিয়া আছিলে আৰু আঠমঙলাটো 8 দিনৰ দিনাই হয় আপোনালোকে জানে সকলোৱে গতিকে এতিয়া ভাবি চাওক মই আজি 2 মাহ হ'ল এতিয়া আপলোড কৰিছোঁ গতিকে ভিডিঅ'বোৰ আপলোড কৰোঁতে অকণমান অগা পিছোৱা হৈছে মানে কেতিয়াবা পিছৰ ভিডিঅ' আগতে গৈছে আগৰ ভিডিঅ' পিছত আহিছে লং ভিডিঅ' ব্লগ কেইটা বাৰু ঠিকেই গৈ আছে শ্বৰ্টছৰ ভিডিঅ' কিছুমান আগ পিছ হৈছে গতিকে সেইখিনি মই আগতীয়াকৈ আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ আৰু এটা কথা আপোনালোকে ইমান মৰম দিছে মই সপোনতো ভবা নাছিলোঁ যে ইমান ধুনীয়াকৈ কমেণ্ট লিখে আপোনালোকে মোক যে ইমান ভাল পাব ইমান মৰম দিব মই কেতিয়াও ভবা নাছিলোঁ সঁচাকৈ মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম সদায় কাৰণে আপোনালোকে ভৱিষ্যতে মোক মৰম দিলেও নিদিলেও যিখিনি দিলে তাৰ বাবে চিৰকৃতজ্ঞ মই চেষ্টা কৰিম ভাল ভিডিঅ' বনাই যাবৰ কাৰণে আৰু এটা কথা কওঁ মই কেইটামান কমেণ্ট পাইছোঁ যে বা আপুনি এগৰাকী অভিনেত্ৰী হৈও এইখিনিতে আৰু এটা কথা কওঁ মই এগৰাকী অভিনেত্ৰী আছিলোঁ এতিয়াও নহয় বুলি নকওঁ কিন্তু অকণমান বিৰতিত আছোঁ কিহৰ কাৰণে কি সেইখিনি বাৰু মই এটা বেলেগ ব্লগত জনাম আপোনালোকক যিসকলে জানে মই অভিনেত্ৰী বুলি তেওঁলোকে মেছেজ কৰিছিলে কি কমেণ্ট কৰিছে যে বা আপুনি ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি থাকে উৰণি লৈ থাকে বাকীবিলাক হিৰইনক দেখিছোঁ অভিনেত্ৰীবিলাকে বিয়াৰ পিছদিনাখনৰ পৰাই নিপিন্ধে আপুনি সদায় এনেকৈয়ে থাকিব তেনেকুৱা ধৰণৰ কমেণ্ট পঢ়িব পাই বহুত বেছি ভাল লাগিছে মোৰো মই বেলেগ অভিনেত্ৰীৰ কথা নকওঁ সকলোৰে লাইফষ্টাইল বেলেগ সকলোৰে থিংকিং বেলেগ কিন্তু মোৰ কথাটো হৈছে যে মই এগৰাকী গাঁৱৰ ছোৱালী বিয়াও হৈছোঁ গাঁও বুলিয়ে ক'ব পাৰে প্ৰপাৰ গাঁও নহ'লেও এটা টাচ আছে গাঁৱৰ গতিকে মই চাদৰ মেখেলা পিন্ধি আছোঁ এতিয়া যিহেতু 2 মাহে হ'ল বিয়া হ'বৰ কাৰণে মই চেষ্টা কৰিছোঁ চাদৰ মেখেলা পিন্ধিবলৈ বা মূৰত উৰণিখন লৈ থাকিবৰ কাৰণে যেতিয়া এনি টাইম নহয় যেতিয়া ঘৰত ডাঙৰ মানুহ আহে তেতিয়া আৰু প্ৰথমৰ কেইদিন বাৰু উৰণি লৈয়ে আছিলোঁ আৰু এতিয়া কথাটো হৈছে যে মোক যে কমেণ্টটো দিলে আপুনি সদায় এনেকৈ থাকিবচোন সেই এনচাৰটো ক'বলগীয়া মোৰ এইটোৱেই যে মোৰ কথাখিনি মানে আপোনালোকে জানেই মই অভিনয়ৰ লগত জড়িত গতিকে মই
বিৰতিত থাকিলেও কিছুমান মই এতিয়া ৰিলছ বনাওঁ বা মিউজিক ভিডিঅ' বনাওঁ প্ৰায়ে আজিকালি দিনত মোৰ শ্বুট কৰি থকাই হয় অকল ব্লগৰ কাৰণে নহয় মই ধুনীয়া ধুনীয়া কিছুমান ভিডিঅ' বনাওঁ ইনষ্টাগ্ৰামত সেয়াও চাব পাৰে গতিকে আকৌ হয়তো মই কেতিয়াবা অভিনয় জগতখনলৈকে ঘূৰি যাবও পাৰোঁ যিহেতু মোৰ প্ৰথম কাম আৰু প্ৰথম প্ৰেম অভিনয়ে হয় গতিকে মই হয়তো কেতিয়াবা বেলেগ ড্ৰেছো পিন্ধিবলগীয়া হ'ব পাৰে যিকোনো ধৰণৰ কাপোৰ পিন্ধিবলগীয়া হ'ব পাৰে মানে মৰ্যাদা ৰাখি দেই এনেকুৱা নহয় যে মই সীমা পাৰ কৰি যাম ছোৱালী জীৱনত যি আছিলোঁ যি পিন্ধিছিলোঁ সেয়া বেলেগ কথা এতিয়াতো মোৰ কৰ্মৰ লগত মোৰ এইখন ঘৰো জড়িত হৈ থাকিব গতিকে এনেকুৱা নহয় যে মই সদায় চাদৰ মেখেলা পিন্ধি থাকিব পাৰিম তেনেকুৱা নহয় গতিকে কথাখিনি আগতীয়াকৈ কৈ থৈ দিলোঁ কাম থাকিলেতো মই পিন্ধিবই লাগিব বাকী নৰ্মেল লাইফতো মোকতো শাহুমায়ে কৈয়ে আছে যে ইমান গৰমত ঘৰত চাদৰ মেখেলা পিন্ধি থকা তেওঁ বুজি পায় যিহেতু তেওঁ নিজৰো ছোৱালী আছে যে কিমান অসুবিধা হ'ব পাৰে তুমি একো নহয় ঘৰত ভাল কিবা কমফৰ্টেবল কাপোৰ পিন্ধি লোৱা গতিকে এতিয়া 2 মাহ হৈ গ'ল এতিয়াৰ পিছৰ পৰা চাগে মই লাহে লাহে অকণমান এনেই চেলোৱাৰ হওক বা কমফৰ্টেবল কিছুমান কাপোৰ পিন্ধিম আৰু ব্লগত নৰ্মেলি মই ব্লগ কৰিম বুলি যিহেতু মেকআপ কৰি নোলাওঁ ঘৰত যেনেকৈ থাকোঁ তেনেকৈ বনাওঁ আজিও দেখিছে এনেকৈ মই ৰিলছ বনাই আছিলোঁ আচলতে সেইকাৰণে ইয়েৰিংছবোৰ অকণমান ডাঙৰ দেখিলে আজিও এনেকৈয়ে ওলাইছোঁ গতিকে আগতীয়াকৈ কথাখিনি কৈ থৈ দিলোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টো হ'ব মোৰ লাভ ষ্টৰীৰ ওপৰত লাভ ষ্টৰীৰ বহুত ডিমাণ্ড আহিছে আপোনালোকে মেছেজ কৰিয়ে আছে মোক বা লাভ ষ্টৰী লাগে ইনষ্টাগ্ৰামতো ছেইম মেছেজ আমি প্লেনিং কৰি আছোঁ ভাল ভিডিঅ' এটা দিবৰ কাৰণে সেইকাৰণে অকণমান টাইম লাগিছে আৰু আপোনালোকে মোৰ ধুনীয়া ধুনীয়া ৰিলছবোৰ চাব মানুহজনৰ লগত মিলি দুয়োগৰাকীয়ে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু আমাৰ এখন ডান্সৰ স্কুলো আছে আৰু ময়ো অভিনয়ৰ লগত জড়িত আমাৰ গোটেই ঘৰখনেই কালচাৰেল লাইনৰ হয় গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ আমাৰ ঘৰত সদায় থাকে আৰু ডান্সৰ স্কুলৰ ব্লগ এটা স্পেচিয়েলি দিম আপোনালোকে যদি চাব বিচাৰে তাৰ আগতে আমাৰ ইনষ্টাগ্ৰাম আইডিটো এবাৰ চেক কৰিবচোন মোৰ মধুস্মিতা টুইংকেল বুলিয়ে আছে ভিডিঅ'বোৰ চাব কেনেকুৱা পায় আৰু মানুহজনৰ আছে নৱজ্যোতি চহৰীয়া বুলি মোৰ প্ৰফাইলত গ'লে তেওঁক পাবই কলাবৰেট কৰাই আছে গতিকে সেয়াই আজিলৈ আহোঁ আকৌ লগ পাম দেই